সময়ৰ আগৰ কথা এখন গাঁৱৰ অলপ অকলশৰীয়া ঠাইত ভূতে নিজৰ পত্নী চুৰেলৰ সৈতে থাকিছিল সিহঁতৰ কুৱাত এটা খৰিয়ালো আছিল সেই খৰিয়ালটো বহুতেই ভয়ানক আছিল সেই খৰিয়ালটোৰ যেতিয়া ভোক লাগে খৰিয়ালটোই বেয়াকৈ চিঞৰে সেইবাবে ভূত আৰু চুৰেলে গাঁৱৰ পৰা যিকোনো মানুহক উঠাই আনি খৰিয়ালক খাবলৈ দিয়ে এদিনাখনৰ কথা ভূত আৰু চুৰেলৰ খৰিয়ালটোই ভোকত থকাৰ কাৰণে জোৰ জোৰকৈ চিঞৰি আছিল চুৰেল আমি অতি সোনকালে গাঁৱৰ পৰা এজন মানুহক আনি আমাৰ খৰিয়ালৰ খাদ্য বনাব লাগিব আপুনি ঠিকেই কৈছে ভূত আমি এই খৰিয়ালক খাদ্য দিবই লাগিব কিন্তু খৰিয়ালক খুৱাবলৈ আমি মানুহ ক'ৰ পৰা আনো আমি যিখন গাঁৱৰ পৰা মানুহবোৰ আনিছিলোঁ সেইখন গাঁৱৰ মানুহে কথাবোৰ গম পাই ঘৰৰ পৰা ওলোৱাই বন্ধ কৰি দিছে আমি এই খৰিয়ালটোৰ বাবে আন গাঁৱলৈ গৈ মানুহ আনিব লাগিব তাৰ পিছত ভূত আৰু চুৰেলে আন এখন গাঁৱলৈ গ'ল হেয়া চোৱা চুৰেল পাই গ'লো মানুহ তেনেহ'লে চাই আছে কিয় সোনকালে মানুহজনক ধৰক সেই মানুহজনে চুৰেল আৰু ভূতক দেখি ভয়তে পলাব ধৰিলে আৰে গাঁওবাসী মোক বচোৱা মোৰ ওচৰলৈ ভূত আৰু চুৰেল আহিছে আৰে গাঁওবাসী মোক বচোৱা কোনোবাইতো বচোৱা আৰে মৰি গ'লো ৰে তই পলাই গ'লে আমাৰ খৰিয়ালটোৱে কি খাব কি খৰিয়াল মানে তহঁতে মোক তহঁতৰ ঘৰিয়ালক খুৱাই দিবি আৰে মোক এৰি দে কৃপা কৰি এৰি দে মোক তাৰপিছত ভূত আৰু চুৰেলে মানুহজনক কুৱাটোলৈ আনি ভৰিত বান্ধি কুৱাটোত পেলাই দিলে আৰে বচোৱা মোক বচোৱা এই খৰিয়ালটোৰ পৰা বচোৱা মোক তাৰপিছত খৰিয়ালটো সেই মানুহজনক খাই পেলালে মৰমৰ খৰিয়াল এতিয়া তোমাৰ পেট ভৰিছে অহাকালি আমি তোমাৰ বাবে আকৌ কোনোবা মানুহ লৈ আহিম ভূত আমি কেনেবাকৈ হ'লেও আমাৰ এই খৰিয়ালটোক জীৱিত ৰাখিবই লাগিব নহ'লে আমিও নাথাকিম পিছদিনা ৰাতি হোৱাৰ পিছত খৰিয়ালৰ আকৌ ভোক লাগিল আমাৰ খৰিয়ালৰ চাগে ভোক লাগিছে সেইবাবে ইমানকৈ চিঞৰি আছে আমি সোনকালে গাঁৱলৈ গৈ কোনোবা মানুহ লৈ আহিব লাগিব তাৰপিছত ভূত আৰু চুৰেলে সেই গাঁওখনলৈ আকৌ গ'ল তেতিয়া সিহঁতে এজন মানুহক দেখা পালে আমি সোনকালে সেই মানুহজনক ধৰিব লাগিব আমাকে সি পলাবও পাৰে আৰু ভূত আৰু চুৰেলক সেই মানুহজনে দেখা পালে আৰু পলাব ধৰিলে আৰে পলুৱা পলুৱা আৰে কোনোবাই মোক বচোৱা মোৰ পিছত ভূত আৰু চুৰেল আছে নহ'লে ইহঁতে মোক খাই পেলাব মোক বচোৱা তাৰপিছত চুৰেলজনী সেই মানুহজনক ধৰিলে এতিয়া কেনেকৈ পলাবি বহুত পলাইছিলি নহয় তই পলালে মোৰ ভোকাটোৰ খৰিয়ালে কি খাব হা আৰে মোক নামাৰিবি ঐ মোক যাবলৈ দে মোক ঘৰলৈ যাবলৈ দে আমিতো এৰি দিব নোৱাৰো নহ'লে আমাৰ খৰিয়ালে একো খাব নাপালে সি মৰি যাব নাই নাই তেনেকুৱা নকৰিবি মোৰ লগত মোক এৰি দে মোক যাবলৈ দে আৰু ভূত আৰু চুৰেলে সেই মানুহজনক নি কুৱাত ৰছীৰ সৈতে ওলোমাই দিলে ঐ খৰিয়াল মোক নাখাবি ঐ মোক এৰি দে হে ভগৱান মই এতিয়া কৰিলে কি কৰোঁ বাৰু ওপৰত ভূত আৰু চুৰেল তলত ঘৰিয়াল দুয়োফালে কেৱল মৃত্যুৱে আছে ভোকাটোৰ খৰিয়ালে মানুহজনক দেখি আনন্দিত হৈ মানুহজনক খাই পেলালে এতিয়াতো ভূত চুৰেলে সেই গাঁওখনৰ পৰা সদায় মানুহ উঠাই আনি নিজৰ খৰিয়ালক খুৱায় সেইকাৰণে গাঁৱৰ মানুহবোৰ বহুত ভয় খাই আছিল আৰু ভয়তে ঘৰৰ পৰা বাহিৰ ওলোৱা নাছিল এদিনাখন গাঁওবাসীয়ে একগোট হৈ কথা পাতি আছিল গাঁওবাসী এনেকৈ হ'লেতো এই ভূত আৰু চুৰেলে আমাৰ গোটেই গাঁওবাসীক মাৰি পেলাই খাই পেলাব আমি সোনকালে কিবা কৰিব লাগিব গাঁওবাসী এই ভূত আৰু চুৰেলৰ পৰা আমি গাঁওবাসীক বচাবলৈ হ'লে আমাৰ গাঁৱৰ পূজাৰী বাবাৰ ওচৰলৈ যাব লাগিব তাৰপিছত গাঁওবাসীয়ে মিলি গাঁৱৰ পূজাৰী বাবাৰ ওচৰলৈ গ'ল পূজাৰী বাবা আমাক সহায় কৰক আমাৰ গাঁওখন বিপদত পৰিছে এহাল ভূত আৰু চুৰেল পতি পত্নীয়ে আমাৰ গাঁৱৰ মানুহবোৰক উঠাই নি নিজৰ খৰিয়ালক খাবলৈ দিয়ে বাবা আমাক এই সমস্যাৰ সমাধান দিয়ক উপায় এটা আছে কিন্তু সেইটো বহুতেই বিপদজনক ভূত আৰু চুৰেলক মাৰিবলৈ হ'লে তোমালোকে প্ৰথমতে সিহঁতৰ পোহনীয়া ঘৰিয়ালটোক মাৰিব লাগিব সেই ভূত আৰু চুৰেলৰ জীৱন কেইটা সেই ঘৰিয়ালটোৰ ভিতৰতে সোমাই আছে সেই ঘৰিয়ালটোৰ বাবে সিহঁত জীৱিত আছে কিন্তু পূজাৰ বাবা সেই ঘৰিয়ালটোক কোনে মাৰিব কিবা এটাতো আমাক উপায় দিয়ক উপায়টো বৰ কঠিন পূজাৰ বাবা মাত্ৰ আপুনি আমাক উপায়টো দিয়ক আমি যিকোনো কাম কৰিবলৈ সাজু আছো
এই গাঁওখনৰ বাহিৰত এটা কুয়া আছে সেই কুয়াটোত কেইটামান নীলা ৰঙৰ মাছ আছে তোমালোকে সেই মাছ কেইটা যদি চুৰেল আৰু ভূতৰ ঘৰিয়ালটো খুৱাই দিয়া তেনেহলে ঘৰিয়ালটো মৰি যাব লগতে ভূত আৰু চুৰেলো তাৰ পিছত গোটেই গাঁওবাসীয়ে সেই কুয়াটোৰ পৰা নীলা মাছ লৈ আহিল আৰু ৰাতি হোৱাৰ পিছত চুৰেল আৰু ভূতৰ ঘৰিয়ালটোই ভোকত ছটবটাই আছিল ভূত আমাৰ ঘৰিয়ালৰ বহুত ভোক লাগিছে আমি সোনকালে কোনোবা গাঁওবাসীৰ কাৰণে ঘৰিয়ালটোক খাবলৈ দিব লাগিব অলপ সময় পিছত চুৰেল আৰু ভূতে গাঁৱলৈ আহি গাঁওবাসীক বিচাৰিব ধৰিলে তেতিয়া সিহঁতে এজন মানুহক দেখা পালে সেয়া চাওক এজন গাঁওবাসী বলক আমি সোনকালে ইয়াক ধৰি আমাৰ ঘৰিয়ালক খুৱাব লাগিব সেই গাঁওবাসীজনে নীলা মাছ কেইটা এটা বটলৰ ভিতৰত লৈ সেই ভূত আৰু চুৰেলৰে অপেক্ষা কৰি আছিল যেতিয়াই ভূত আৰু চুৰেলে তাক আগুচি ধৰিলে সি মনতে ভাবিলে ভূত আৰু চুৰেল তহঁতে আমাৰ গাঁওবাসীক বহুত কষ্ট দিলে আৰু বহুত গাঁওবাসীক মাৰি পেলালি মই তহঁতৰে অপেক্ষা কৰি আছিলো আজি মই যেতিয়া তহঁতৰ ঘৰিয়ালক মাৰিম তহঁতেও জীয়াই থাকিব নোৱাৰ ভূত আৰু চুৰেলে সেই মানুহজনৰ কথা গম নাপায় সেই মানুহজনক ধৰি ভৰিত ৰছী দি কুৱাটোত ওলমাই দিলে তলত ইমান ভয়ানক ঘৰিয়াল দেখি সেই মানুহজনে বহুত ভয় খাই গৈছিল মই যদি ভুলতেও পানীত পৰি যাওঁ তেনেহলে এই ঘৰিয়ালটো মোক খাই পেলাব ওপৰৰ পৰা চুৰেল আৰু ভূতে সেই মানুহজনক আৰু নিজৰ ঘৰিয়ালক চাই আছিল মৰমৰ ঘৰিয়াল আজিও এজন মানুহ আনিছো ইয়াক সোনকালে খোৱা আৰু নিজৰ ভোক আঁতৰোৱা তাৰ পিছত ৰাজুই নিজৰ পকেটৰ পৰা নীলা বটলটো উলিয়ালে আৰু তাৰ পৰা নীলা মাছটো পানীত দলিয়াই দিলে আৰু ঘৰিয়ালটোই নীলা মাছটোক দেখি তোক খাই পেলালে নীলা মাছটো খোৱাৰ পিছতে ঘৰিয়ালটো জ্বলিব ধৰিলে ঘৰিয়ালটো যেনেকৈ জ্বলি আছিল তেনেকৈ ভূত আৰু চুৰেলো জ্বলিব ধৰিলে চাউতি চাউতি ঘৰিয়ালটো জ্বলি মৰি গ'ল ঘৰিয়ালটো মৰাৰ পিছতে ভূত আৰু চুৰেলো মৰি গ'ল আৰু ৰাজুই কুৱাৰ পৰা বাহিৰলৈ আহি গ'ল এনেকুৱা ধৰণৰ কাহিনীবোৰ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ